ওভারঅল এনডিএ হিসাবে 80+ অল আসাম 80+। এক্সিট পল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ নিজৰ অপিনিয়ন মতামত দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ বিপিএফৰ ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখতে। কিন্তু আমাৰ বিপিএফ দলৰ ছাৰ্ভে মতে 15টা বাছ। মন্ত্ৰী ডাঙৰ কথা নহয়, আমাৰ কথাটো হ'ল বিটিচিটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী সেকেন্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই বিটিচিটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম। আগৰ নিচিনা বিৰাট পাৱাৰফুল বিটিচি আমি বনাব খুজি আছোঁ, সেইটোৱে মেইন। ইয়াৰ ওপৰতহে আমি কাম কৰিব। মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে। এই মন্ত্ৰী ডাঙৰ কথা নহয়, বিটিচিটো ষ্ট্ৰেংথেন কৰাটোৱে আচল আমাৰ দলৰ সেইটোৱে আলোচনা কৰিছে। মন্ত্ৰী ডাঙৰ কথা নহয়, মন্ত্ৰীটো দিলে ল'ম নিদিলেও নাই। কিন্তু বিটিচিটো আচল, বিটিচিটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে, এইটোৱে মেইন এজেণ্ডা বাছ।